গাইজ এটা এনেকুৱা মন্দিৰ য'ত বোলে ভগৱানক ফল-মূল নহয় কেৱল চকলেটহে চৰোৱা হয়। এটা এনেকুৱা জীৱ যাৰ বোলে 5টাকৈ চকু আছে। আৰু আপোনালোকে কেতিয়াবা মন কৰিছেনে যে ডক্টৰবোৰে কেৱল বগা ৰঙৰ কোটহে সদায় কিয় পিন্ধে? গোটেইবোৰ তথ্য জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1 গাইজ আপোনালোকে জানেনে আমাৰ দেশৰ কেৰেলাত এটা এনেকুৱা মন্দিৰ আছে য'ত বোলে ভগৱানক ফল-মূলৰ বিপৰীতে চকলেটহে চৰোৱা হয়। হয় আপোনালোকে ঠিকেই শুনিছে, মই সেইটোৱে চকলেটৰ কথা কৈছো যিটোৱে সাধাৰণতে সৰু ল'ৰা-ছোৱালীবোৰে খাই ভাল পায়। কেৰেলাত অৱস্থিত সব্ৰময় মন্দিৰটোত আপোনালোকে প্ৰসাদৰ ৰূপত বেলেগ একো নহয় কেৱল চকলেটহে খাই পাব। ইয়াত ভগৱানক চকলেট চৰোৱা প্ৰথাটো প্ৰায় 1 দশকৰ পৰাই চলি আহি আছে আৰু কোৱা হয় যে ইয়াত সৰ্বপ্ৰথমে বোলে এটা সৰু ল'ৰাই ভগৱানক চকলেট চৰাইছিল আৰু তেতিয়াৰ পৰাই ইয়াত চকলেট চৰোৱা প্ৰথাটো চলি আহি আছে। ফেক্ট নম্বৰ 2 গাইজ এবাৰ এটা চাৰ্জৰ এজন পণ্ডিতে এটা 4 বছৰীয়া ল'ৰাক পানীত ডুবাৰ পৰা বচাইছিল আৰু কোৱা হয় যে সেই পণ্ডিতে ল'ৰাটোক বচাই ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল কাম কৰিছিল কাৰণ পিছলৈ গৈ সেই ল'ৰাটো বেলেগ কোনো নহয় এডল্ফ হিটলাৰে হ'ল। আমি প্ৰায়বোৰে হয়তো জানোৱে যে এডল্ফ হিটলাৰে ইতিহাসত কিমান ডাঙৰ এক তাণ্ডৱৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। হয় প্ৰায় লাখ লাখ মানুহৰ মৃত্যু হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণেই আছিল এডল্ফ হিটলাৰ। সেইবাবে কোৱা হয় যে পণ্ডিতটোৱে যদি ল'ৰাটোক নবচালেহেঁতেন তেতিয়াহ'লে ইতিহাসত ইমান ডাঙৰ এক তাণ্ডৱৰ সৃষ্টি নহ'লহেঁতেন। ফেক্ট নম্বৰ 3 গাইজ আপোনালোকে জানেনে আলাস্কাত এটা টাউন বেৰ নামৰ চহৰ আছে য'ত বোলে 65 দিনৰ বাবে কেৱল অন্ধকাৰে হৈ থাকে। হয় আপোনালোকে শুনিলে হয়তো অবাক হৈ যাব পাৰে। ইয়াত বোলে 20 নৱেম্বৰতে সূৰ্য ডুবে আৰু প্ৰায় 23 জানুৱাৰীতেহে সূৰ্য উদয় হয়। এই সময়খিনিৰ ভিতৰত ইয়াত 2 মাহৰ বাবে সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ থাকে। এই ঘটনাটো প্ৰতি বছৰে পৰিলক্ষিত হোৱা দেখা যায় আৰু ইয়াক ধ্ৰুৱীয় ৰাতি বুলি কোৱা হয় আৰু ভূবৈজ্ঞানিকসকলে কয় যে বেৰ চহৰটো বোলে আচলতে আৰ্টিক চাৰ্কেলৰ ভিতৰতেই পৰে আৰু সেইবাবে এই ঘটনাটো পৰিলক্ষিত হোৱা দেখা যায়। ফেক্ট নম্বৰ 4 গাইজ আপোনালোকে জানেনে দুনিয়াত এজাতৰ নামৰ এক প্ৰকাৰৰ নেল পলিচ আছে যাৰ দাম শুনিলে হয়তো আপুনিও আচৰিত হৈ যাব পাৰে। হয় এই নেল পলিচটোৰ দাম হ'ল $250,000 যাৰ ইণ্ডিয়ান কাৰেঞ্চিত মূল্য হয় প্ৰায় 1,67,00,000 টকা। এতিয়া হয়তো আপুনি ভাবিব পাৰে ইয়াত এনেকুৱা কি আছে যাৰ বাবে ইয়াৰ দামটো ইমান বেছি। মই আপোনালোকক কৈ দিওঁ যে এই নেল পলিচটো আচলতে 267 কেৰেট ব্লেক ডায়মণ্ডেৰে তৈয়াৰ কৰা হৈছে আৰু এই ডায়মণ্ডটো থকাৰ বাবেই এই নেল পলিচটোৰ ইমান বেছি দাম। আৰু এজাতৰ কোম্পানীৰ ফাউণ্ডাৰবোৰে কয় যে এই নেল পলিচটোক বোলে আজিলৈকে দুনিয়াত কেৱল 25 জন লোকহে কিনিছে। ফেক্ট নম্বৰ 5 গাইজ আমি সকলোৱে জানো যে পৃথিৱীত বাস কৰা আটাইবোৰ ধৰ্মৰ মানুহে উৎসৱ পালন কৰে, কিন্তু আপোনালোকে জানেনে স্পেইন দেশত প্ৰতি বছৰে এটা এনেকুৱা উৎসৱ পালন কৰা হয় যাৰ বিষয়ে শুনিলে হয়তো আপুনিও অবাক হৈ যাব পাৰে। হয় এই উৎসৱটোত কেইদিনমান আগতে জন্মা কেঁচুৱাবোৰক ৰ'দত শুৱাই সিহঁতৰ ওপৰেদি জাপ মাৰি দিয়া হয় আৰু স্পেইনৰ লোকসকলে কয় যে জনে এই কেঁচুৱাবোৰৰ ওপৰেৰে জাপ মাৰে তাৰ জীৱনৰ পৰা বোলে গোটেইবোৰ পাপ কাট খাই যায়। কোৱা হয় যে এই উৎসৱটো বোলে স্পেইনত প্ৰায় 400 বছৰ ধৰি চলি আহি আছে। সেইবাবে এই উৎসৱটোক স্পেইনৰ লোকসকলে অতি ধুমধামেৰে উদযাপন কৰে। ফেক্ট নম্বৰ 6 গাইজ আমি জনামতে পৃথিৱীত যিমানবোৰ জীৱ আছে প্ৰায়বোৰে কেৱল 2টাই চকু থকা দেখা যায়, কিন্তু আপুনি জানেনে পৃথিৱীত এটা এনেকুৱা জীৱ আছে যাৰ বোলে 2টা নহয় 5টাকৈহে চকু আছে। এই জীৱটোৰ নাম হ'ল হানিবি মানে মৌমাখি। হয় মৌমাখিয়ে পৃথিৱীত পোৱা একমাত্ৰ জীৱ যাৰ বোলে 5টাকৈ চকু আছে। ইয়াৰ 2টা ডাঙৰ চকু মূৰৰ দুইফালে আৰু 3টা সৰু চকু মূৰৰ মাজভাগৰ ওপৰৰ অংশত থাকে, যাৰ সহায়ত বোলে ইহঁতে দূৰৰ পৰা চিকাৰীবোৰক চাই নিজকে ৰক্ষা কৰিব পাৰে। আৰু কোৱা হয় যে দুনিয়াত বোলে মৌমাখিৰ 100টাতকৈও অধিক প্ৰজাতি আছে যাৰ ভিতৰত কেৱল 4টা প্ৰজাতিৰ মৌমাখিয়ে মৌচাক বনাব পাৰে। ফেক্ট নম্বৰ 7 গাইজ দুনিয়াৰ ভিতৰতে কোৰিয়ান মহিলাৰ স্কিন আৰু ইহঁতৰ ফেচখনক আটাইতকৈ সুন্দৰ বুলি কোৱা হয়। ইয়াৰ মহিলাবোৰে নিজৰ সৌন্দৰ্য বঢ়াই ৰাখিবলৈ বহু ধৰণৰ পদ্ধতিৰ ব্যৱহাৰ কৰে। তাৰে ভিতৰত ইহঁতে স্লেপ থেৰাপি নামৰ এক প্ৰকাৰৰ থেৰাপিৰ ব্যৱহাৰ কৰে য'ত বোলে ইহঁতে নিজৰ মুখখনত এদিনত 30ৰ পৰা 40 বাৰ মান চৰ মাৰে। ইয়াৰ লোকসকলে কয় যে মুখত চৰ মাৰিলে বোলে মুখৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায় আৰু ইয়াৰ লগতে মুখৰ স্কিনটো উজ্জ্বল হৈ উঠে। আৰু আপুনি জানি হয়তো আচৰিত হ'ব পাৰে সাউথ কোৰিয়াৰ মহিলাবোৰে প্ৰতিদিনে নিজৰ সৌন্দৰ্য বঢ়াই ৰাখিবৰ বাবে এই থেৰাপিটো ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 8 গাইজ কেতিয়াবা আপোনালোকে মন কৰিছেনে যে ডক্টৰবোৰে কেৱল বগা ৰঙৰ কোটহে সদায় কিয় পিন্ধে? আচলতে কোৱা হয় যে বগা ৰংটোৱে বোলে সাধাৰণতে মেডিকেল প্ৰফেশ্যনৰ প্ৰতীকে বুজায়, কিন্তু আপোনালোকে জানেনে এই বগা ৰংটোৱে হ'ব লগা সংক্ৰমণৰ সম্ভাৱনাও যথেষ্ট ৰূপে কম কৰি দিয়ে। কাৰণ কেতিয়াবা যদি এই কাপোৰটো তেজ বা কেমিকেলৰ দাগ লাগে তেতিয়াহ'লে ইয়াক সহজতে দেখিব পৰা যায়, যাৰ দ্বাৰা হ'ব লগা সংক্ৰমণৰ সম্ভাৱনাও আগতে কম কৰি দিয়া হয়। ইয়াৰ উপৰিও বগা ৰংটোক সত্য শান্তি পবিত্ৰতা আদিৰ প্ৰতীক বুলিও কোৱা হয়। সেইবাবে এজন ডক্টৰে সদায় বগা বা হোৱাইট কালাৰৰ কোট পিন্ধি থকা দেখা যায়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন দবাই দিব যাতে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টৰ ভিডিঅ' আপুনি সোনকালে চাব পাৰে।